হিমহনা কমল পোৱাতে ৰিণিকি ভাহি আহে এটি মিঠা লগা পেপাৰ ভোগালীৰ প্ৰাক্ষণত হয়তো ৰংমনৰ বিহুৰ আদৰণিৰ সংকেত গাঁৱৰ চেমনীয়াবোৰে মহৰ শিঙা বজাই ভোগালীৰ মেজিৰ বাবে এই পথাৰত নৰা কটাত ব্যস্ত পিতায়ে ভঁৰালত সাঁচি ৰখা জহা বৰা আদি ধানবোৰ আই সৈতে সুখৰ চকু পানী টপালেৰে বানিব ধৰিছে হয়তো এয়াই আই পিতাইৰ চেনেহৰ ভোগালীৰ ভোগৰ বাবেই আয়োজন গাঁওখনত থকা সেই ৰাংঢালী খুৰীহঁতৰ ঢেঁকীৰ জংকাৰে সকলোৰে মুখত এটি মাথো মিঠা হাঁহিৰ চিত্ৰ আছে ইফালে ৰঙিল পেহীহঁতৰ সান্দহ চিৰা পিঠাৰ লাড়ুৰ গন্ধই গাঁওখনৰ সুগন্ধময় কৰি তুলিছে ৰমেন খুৰাহঁতৰ পৰা পিতায়ে আনি থোৱা বাঁহৰ চুঙাৰ দৈখিনিৰে আয়ে আখলত ভোগালীৰ ভোগৰ বাবে জলপানৰ আয়োজন কৰিছে গাঁওখনৰ সিমূৰৰ পৰা ৰাজহুৱা পুখুৰীটোত মাছ মাৰিবলৈ পল জুলুকি জাল লৈ এসাঁজ সকলোৱে মিলি খাবলৈ গাঁৱৰ ডেকাবোৰে ওলাই আহিছে কৰবাত হেৰাই থাকিলেও বৰ মনত পৰেও এইবোৰ আজি এইবোৰ ক'বলৈ গাঁওখনৰ মুৰব্বী ককা দেউতাহঁতো নাই কৰবাত হেৰাই থাকিলে এইবোৰ যান্ত্ৰিকতাৰ মাজত সকলোবোৰ যন্ত্ৰৰ নিচিনা হৈ গ'ল সকলোৱে আজি নিজৰ কামত ব্যস্ত মেজি সাজিবলৈও আৰু সময় নাই কি কৰিছো আজি আমি কৰিছো কি বজাৰত বেচিবলৈ অনা মেজি এটা কিনি আনিছো দোকানে দোকানে লাড়ু পিঠা সান্দহ চিৰা বিধে বিধে বস্তু ওলাইছে আজি সেইবোৰৰে আজি আমি ভোগৰ ভোগালী পালন কৰিছো নাই আজি সেই ৰংমনৰ পেপাৰ মাত নাই আজি ৰাংঢালী খুৰীহঁতৰ ঢেঁকীৰ শব্দ আয়ে বনাই দিয়া সেই গৰম গৰম পিঠাবোৰলৈ আজি বৰকৈ মনত পৰিছে যান্ত্ৰিকতাৰ মাজত হ'লেও আজি আমি সকলোৱে ভোগালীৰ ভোগৰ বাবে সাজু হৈছোঁ কেতিয়াও হেৰাই যাব নিদিয়ে আমাৰ বাপতিসাহোন বিহুটি সকলোৱে আনন্দেৰে বাট চাই থাকক ভোগালীৰ ভোগৰ বাবে ধন্যবাদ